বিধাতাই সৃষ্টি কৰা এই স্বৰ্গ ৰাজ্য মোৰে সাম্ৰাজ্য অনিন্দ হুকুমৰ ধাৰা সদা বিৰাজিত হৈ অমৰাৱতী কোনে স্বৰ্গ জ্যোতিৰে ভৰা এই অমৰাৱতীটো নুখে জানো দেৱতাৰ অমূল্য সম্পদ কিন্তু দেৱগণ ব্ৰহ্মৰ মুখে শুনিছো বৈ মাতৃ দ্বিতীয়ে কম নদী চতুৰ্দৈত্য মহা ভয়ংকৰ নাম দিলে হিৰ ৰাজ্য আৰু হিৰণ্যকশিপু নাজানো তোমাৰ কিয় ঘটন ঘটে অমৰাৱতীপুৰত দেৱতাৰ জপৰ ওপৰত দেই পুৰি মৰিব লাগিছে জানো দৈত্য মাতা বিদ্যাদি উন্মাদিনী হৈ দেৱৰ অশেষ চিন্তে গুৰু শুক্ৰাচাৰ্য কাক চাবিছে দেৱৰা দৈত্য গুৰু শুক্ৰাচাৰ্যই নানান ভাৱে কুমন্ত্ৰণা দিয়ে দানৱক দিছে দেৱৰা ই অতি সত্য কথা দেৱৰা ইফাল মনে দগ্ধ হৈ দৈত্য মাতা বিদ্যাদি অতিথি নিষ্ঠুৰা দেব মাতা অদিতির অভিচিন্তায় একমাত্র কাম্য জীবন ভবিষ্যতে কোন সেই ভয়ংকৰ পৃথিৱী নন্দন সত্যৰ জনম তাৰ বাবে নকৰিবা অনপোৱা স্থিতি গৰাকী জীৱন হয় যদি দেৱতাৰ সহায় লক্ষ্য 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 হেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিও দেৱৰাজ বিশ্বকৰ্মা পাওঁ যদি আপোনাৰ অনুমতি এটি কথা ক'ব বিচাৰোঁ মই বিশ্বকৰ্মা আনন্দে দিছো অনুমতি ব্যস্ত তোমাৰ মহাৰমীয়া দেৱৰাজ ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি এই সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চাৰিওফালে নিৰ্মাণ কৰি এক অভেদ্য দেৱাল ভিন্ন ভিন্ন দেৱতাৰ কুটিৰসমূহ প্ৰবল মুকুটৰে নিজ হাতে কৰিম নিৰ্মাণ আৰু অলক্ষ্য প্ৰাচীৰ দেৱাল ঠায়ে ঠায়ে হাজি প্ৰতিৰক্ষা বাহিনী কৰিম নিৰ্মাণ ধন্য বিশ্বকৰ্মা শতভাগ প্ৰশংসিত তোমাৰ এই অমৰাৱতীবোৰ চিৰদিন তোমাৰে